1 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত নহয়? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক ভূমি, অপশ্যন খ বৰষুণৰ পানী, অপশ্যন গ মীনমহল, অপশ্যন ঘ বস্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ঘ বস্ত্ৰ। 2 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক সম্পদৰাজিৰ প্ৰধান উৎস তিনিবিধ হ'ল। ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক ভূপৃষ্ঠ, ভূগৰ্ভ আৰু বায়ুমণ্ডল, অপশ্যন খ ভূপৃষ্ঠ, ভূগৰ্ভ আৰু জলমণ্ডল, অপশ্যন গ ভূপৃষ্ঠ, ভূগৰ্ভ আৰু পৰ্বত পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ ভূপৃষ্ঠ, ভূগৰ্ভ আৰু জলমণ্ডল। 3 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক সম্পদত দুখীয়া অথচ অৰ্থনৈতিকভাৱে শক্তিশালী এখন দেশ হ'ল। ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক জাপান, অপশ্যন খ দক্ষিণ আফ্ৰিকা, অপশ্যন গ ভাৰত, অপশ্যন ঘ অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক জাপান। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ সম্পদ নৱীকৰণ অযোগ্য? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক খনিজ সম্পদ, অপশ্যন খ জলজ সম্পদ, অপশ্যন গ সৌৰশক্তি, অপশ্যন খ বনজ সম্পদ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক খনিজ সম্পদ। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মাটিকালি বিশ্বৰ মুঠ মাটিকালিৰ কিমান শতাংশ? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক 1%, অপশ্যন খ 2.4%, অপশ্যন গ 3%, অপশ্যন খ 4.2%। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ 2.4%। 6 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত জনমুৰি খেতি মাটিৰ পৰিমাণ কিমান? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক 0.26 হেক্টৰ, অপশ্যন খ 1.7 হেক্টৰ, অপশ্যন গ 3.7 হেক্টৰ, অপশ্যন ঘ 2.6 হেক্টৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক 0.26 হেক্টৰ। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভৌগোলিক এলেকাৰ বনাঞ্চল কিমান শতাংশ? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক 13%, অপশ্যন খ 17%, অপশ্যন গ 23%, অপশ্যন খ 27%। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ 23%। 8 নম্বৰ প্ৰশ্ন, মাইকা উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক প্ৰথম, অপশ্যন খ দ্বিতীয়, অপশ্যন গ তৃতীয়, অপশ্যন ঘ চতুৰ্থ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক প্ৰথম। 9 নম্বৰ প্ৰশ্ন, ভাৰতত পোনপ্ৰথমে কাগজৰ মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক 1861 চনৰ পৰা, অপশ্যন খ 1851 চনৰ পৰা, অপশ্যন গ 1871 চনৰ পৰা, অপশ্যন খ 1872 চনৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক 1861 চনৰ পৰা। 10 নম্বৰ প্ৰশ্ন, কোন চনত ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন ক 1960 চনত, অপশ্যন খ 1962 চনত, অপশ্যন গ 1963 চনত, অপশ্যন খ 1951 চনত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ 1963 চনত।